হয় মোৰ ঘৰ ইয়াতে দেখাতো পোৱা নাই আমি শুনিছোঁ যে 10:15 মানত তেনেকৈ গুলিৰ আৱাজ শুনিছোঁ মই তেতিয়া ঘৰতে কাম কৰি আছিলোঁ তাৰপিছত আৰু মানে খবৰ গ'ল যে মানুহ এজন ইয়াত গুলি থোৱা হৈছে বুলি তেতিয়া চাবলৈ আহিলোঁ মই তেতিয়া গম পালোঁ যে দেখা পালোঁ এইখিনি আৰু এনেতো পুলিচৰ মুখৰ পৰা শুনিছে দুৰ্দৰ্শ ডকাইত বুলি শুনিছোঁ নাই কেতিয়াও দেখা পোৱা নাই চিনি পোৱা নাই আৰু চাবলৈও পোৱা নাই আমি হয় পুলিচলৈ